আহিলো মৃত্যুঞ্জয় মন্দিৰ বহুত বঢ়িয়া। 1 minute later.
আজি মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ, মৃত্যুঞ্জয় মন্দিৰ। বহুত ভাল লাগিছে চাই। আপোনালোকো আহিব ইয়াত চাবলৈ। বহুত ধুনীয়া এটা পৰিৱেশ, ঠাণ্ডা। গতিকে কিন্তু এটা বস্তু বাম্পাৰ গৰম মানে কোনটো বস্তু মই কৈ আছোঁ, এই মাৰ্বলটো নহয়, এই টাইলছটো আছে যে, এই টাইলছটো বাম্পাৰ গৰম। একদম মানে থাকিব নোৱাৰা অৱস্থা, একদম টাইলছৰ ওপৰত। আৰু তাতে ৰ'দ পৰি আছে যে, বাহিৰৰ এইফালে প্ৰৱেশ, ভিতৰত কেমেৰা নিয়া এলাও নাই। মই বাহিৰৰ পৰাই কৰিলোঁ আৰু। ঐ আজি কেতিয়া আমাৰ এই ভণ্টিটো পালোঁ। আজি চিনাকি মানুহ বহুত পালোঁ। মোৰ ক্লাছ ফ্ৰেণ্ডৰ ভণ্টিকো পালোঁ, আজি এইকো পালোঁ। ভাল লাগিছে। আপোনালোকো আহিব ইয়াত চাবলৈ। দাদা লগ পাইছিলোঁ হোটেলৰ এখন কাৰ্ড দিলে, এখন কাৰ্ডখন এখন দেখাই দিছোঁ। জোনবিল এখন কাৰ্ড দিলে মোক, ভাল লাগিছে। দাদাই কৈছে ইয়াত সকলো থলুৱা খাদ্য পায়। গতিকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম মই সম্পূৰ্ণ লিংক আৰু কি কয় নাম্বাৰ, ফোন নম্বৰ। আপোনালোকে চাব আৰু আহিব। এই মৃত্যুঞ্জয় মন্দিৰৰ এই যে নিচেই কাষতে লাগি আছে এইখন মন্দিৰ, একেবাৰে নিচেই কাষতে। চব সুবিধা আছে, সকলো থকা মেলা সম্পূৰ্ণ আছে। গতিকে আহিব। যোনবিলাক একদম মৃত্যুঞ্জয় মন্দিৰৰ একেবাৰে কাষতে আছে, আহিব আপোনালোকে। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ লাষ্টত মই দেখিছোঁ মন্দিৰ যাম। থেংক ইউ, ধন্যবাদ। আহিলোঁ মৃত্যুঞ্জয় মন্দিৰ, বহুত বঢ়িয়া লাগিলে চাই।